আজি বৰপথাৰ শিশু উদ্যানলৈ আহিলোঁ। নমস্কাৰ সকলোকে, মই স্বাগতম জনাইছোঁ অন্য এটি মিনি ব্লগলৈ। আজি মই বৰপথাৰৰ পৰা মিনি ব্লগটো আৰম্ভ কৰিছোঁ। আজি আমি বৰপথাৰত থকা শিশু উদ্যানলৈ বুলি গৈ আছোঁ। দেখিছে নহয়, ইয়াৰ ভিউ বহুত ধুনীয়া। দেখিছে নহয়, আমি আহি বৰ্তমান বৰপথাৰ টাউন পালোহি। আমি এতিয়া গৈ থাকোঁ বৰপথাৰ শিশু উদ্যানলৈ বুলি। দেখিছে নহয়, আমি এতিয়া বৰপথাৰ শিশু উদ্যান পালোহি। এতিয়া আপোনালোকক মই ভিতৰৰ ভিউটো ভালদৰে দেখুৱাই আছোঁ। প্ৰথমে টিকেট কাটিলোঁ, এতিয়া আমি ভিতৰত সোমাই আহিলোঁ। দেখিছে নহয়, এয়া ভিউ। শিশু উদ্যান যিহেতু অকল শিশুসকলৰ বাবেহে, আমিতো উঠিব নোৱাৰোঁ, কিন্তু আপোনালোকক ভিডিঅ' কৰি দেখুওৱা বুলি আহিলোঁ। আপোনালোকে যোনে যোনে মোৰ ফেচবুক লাইভ ভিডিঅ'টো চালে, তাত আপোনালোকে নিশ্চয় এই শিশু উদ্যানৰ সকলো ভিউ দেখিলে। তেও মই আপোনালোকক এতিয়া ভিডিঅ' কৰি দেখুৱাইছোঁ, আৰু যোনে যোনে নাই দেখা। শিশু উদ্যান চাই হৈ গ'ল, এতিয়া আমি সকলোৱে ওলালোঁ ঘৰলৈ যাবলৈ বুলি। কিন্তু এতিয়া আমি খোজকাঢ়ি আহি আছোঁ অলপ টাউন চাই মেলি। আজি ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।